এয়া মোৱা মাছ যেটো বেংগলীত মৰুলা আৰু মোকা মাছ কয় হেতু মাছ আজি বনাবলৈকে গৈ আছো তাৰ বাবে মই লৈছো আলু একদম সৰু সৰু সাইজৰ কাটি লৈছো আৰু বেঙেনাও মই হেনেকুৱা সাইজৰকে কাটি লৈছো আৰু পিয়াজো একদম মিহি মিহিকে কাটি লৈছো এয়া দেখিবলৈকে পাইছে পিয়াজবোৰো একদম মিহি মিহিকে কাটি লৈছো মাছটোৰ জুখতে যাতে হয় দেখিবলৈকে পাইছে মাছটো এনেকুৱা মই গুটেখিনি যদি হাতত লৈ দেখুৱাম এটা বস্তু দেখুৱাই আছো এয়া সব মাছ আলু আৰু বেঙেনা প্ৰায় সমান সাইজৰে হয় এপিস টু পিস বেলেগ হ'ব দিয়কচোন হেতু সবে একো হেৰি নহয় মাছও সমান নহব এয়া একে সাইজৰ যিমান পাৰে সমান সাইজৰ কাটিবৰ কাৰণে চেষ্টা কৰিব আৰু পিয়াজবোৰো মই এনেকুৱাকে মিহি মিহিকে কাটি লৈছো এয়া পিয়াজ মই ডাঙৰ সাইজৰ এটা লৈছো এয়া এতিয়া মই বনাই গৈ থাকিম আৰু মছলাত কি দিও আপোনালোকক বনাই গৈ থাকোতে কৈ থাকিম ফ্ৰাই পেন গৰম হ'ল মই এতিয়া তেল দিলো ফাৰ্ষ্টতে মই মাছটো ফ্ৰাই কৰি লম সামান্য হালধি দি দিলো এতিয়া মাছবোৰ ফ্ৰাই কৰিব দি দিলো মই একেলগে গোটে মাছখিনি ফ্ৰাই কৰি লম আৰু ফ্লেমটো হাই ৰাখিম এতিয়া মই লুটিয়াই দিম মোৰ মাছ ফ্ৰাই হৈ গৈছে একদম হালকা ফ্ৰাই কৰিছো বেছি ডিপ ফ্ৰাই কৰা নাই দেখিবলৈকে পাইছে মই মাছটো উঠাই দিম এতিয়া মই এই তেলতে আলুটো ফ্ৰাই কৰি লম ইয়াতে মই সামান্য পৰিমাণে হালধি নিমখ দি লম নিমখ দি দিলো এতিয়া সামান্য পৰিমাণে হালধি দিলো এতিয়া মই লৰাই দিম আৰু জুইৰ ফ্লেমটো মিডিয়াম কৰি দিম ঢাকনি নিদিয়াকে মই ফ্ৰাই হ'ব দিম মই এবাৰ আলুখিনি লুটিয়াই দিওঁ দুইটা সাইড হ'বলৈকে দিওঁ এয়া দেখিবলৈকে পাইছে মোৰ দুইটা সাইড ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল মই এতিয়া এইখিনি উঠাই দিম আৰু মই ইয়াতে বেঙেনাখিনি দি দিম বেঙেনাটো একদম সৰু সৰুকৈ কাটিছোঁ যিহেতু মই হাই ফ্লেমত কম তেলতে ফ্ৰাই কৰিম ফ্লেমটো হাই থাকিব আৰু মই কম তেলতে এনেকুৱাকৈ ফ্ৰাই কৰিম লক্ষ্য ৰাখিব যাতে বেঙেনাটো একদম গেলি নাযায় পুৰা হৈ নাযায় 60-70% হৈ যাওঁতে উঠাই দিব লাগিব যদি মাছৰ সৈতে এনেকুৱা বেঙেনা দিওঁ সৰু সৰুকৈ কাটি দিওঁ তেতিয়া ডিপ ফ্ৰাই নকৰি চেলো ফ্ৰাই কৰিব লাগে তেতিয়াহ'লে সোনকালে সিজি নাযায় আৰু কালাৰটো ধুনীয়া হৈ যায় কিন্তু ডিপ ফ্ৰাই কৰিলে পুৰা ভালকৈ সিজি যায় উঠাই আনিবলৈকেও দিগদাৰ হয় সেইকাৰণে এনেকুৱা চেলো ফ্ৰাই কৰি দিলে ধুনীয়াকৈ উঠি আহিব দেখিবলৈকে পাইছে মই ইপিঠি সিপিঠি লুটিয়াই বাৰে বাৰে এইখিনি ফ্ৰাই কৰি ল'লোঁ আৰু বেঙেনাটো দেখিবলৈ পাইছে পুৰা বইল হোৱা নাই কিন্তু সিজিছে 60-70% হোৱাৰ পিছতে মই ইয়াক উঠাই দিম কিন্তু এটা ঠাইতে নাৰাখিব এই সৰু সৰুকৈ কাটিছোঁ কাৰণে ইয়াক ইপিঠি সিপিঠি বাৰে বাৰে লুটিয়াই মই ফ্ৰাই কৰি আছোঁ দেখিবলৈকে পাইছে ধুনীয়াকৈ বেঙেনা ফ্ৰাই হৈ গৈছে মই এতিয়া উঠাই দিম ইয়াক এই ফ্ৰাই পেনখনতে মই তেল দিম আৰু মই এতিয়া মাছটো বনাই গৈ থাকিম এয়া মই তেল দিলোঁ তেলটো অকণমান গৰম হ'ব দিম তেল গৰম হোৱাত মই কালজিৰা দি দিলোঁ আৰু লগতে মই পিঁয়াজটো ফ্ৰাই কৰি ল'ম কম জুইত মই পিঁয়াজটো ফ্ৰাই কৰি আছোঁ পিঁয়াজটো মই গোল্ডেন ব্ৰাউন হোৱালৈকে মই ফ্ৰাই কৰি ল'ম এয়া মোৰ পিঁয়াজটো ৰঙচুৱা হৈ গৈছে মই এতিয়া মছলা এড কৰিম ইয়াতে দিম মই জালুক জিৰা আদা নহৰু পেষ্টটো লগতে দিম ৰেড চিলি পাউডাৰ এইবোৰ আপোনালোকে নিজৰ অনুযায়ী দি দিব কাৰণ কিমানখিনি বনাই কি হিচাপত বনাই সেইটোৰ কাৰণে জোখমতে হালধি দিলোঁ আৰু সোৱাদ অনুসৰি নিমখ দি দিম আৰু এতিয়া মই এইখিনি ভালকৈ লৰাই দিম মছলাখিনি 2-3 মিনিটমান মই ফ্ৰাই কৰি ল'ম দেখিবলৈকে পাইছে মছলাৰ পৰা তেল বিৰিঙি উঠিছে মই ইয়াতে আলুখিনি দি দিম বেঙেনাখিনি মই পিছত দিম এতিয়া মই আলুখিনি দি দিলোঁ আলুখিনিৰ সৈতে মছলাখিনি মই ফ্ৰাই কৰি ল'ম মই আলুৰ সৈতে ভালকৈ ফ্ৰাই কৰি ল'লোঁ ইয়াতে মই সামান্য পৰিমাণে পানীটো দিম একদম সামান্য 2-3 চামুচ পানী দিছোঁ এয়া দেখিবলৈকে পাইছে অকল মছলাখিনি আলুৰ লগত মিক্স হোৱাকৈ দিছোঁ এইখিনি মই অকণমান জুইটো কমত হৈ থাকিবলৈকে দিম
ঢাকনি নিদিওঁ এনেকুৱাকৈ হৈ থাকিবলৈকে দিম এয়া দেখিবলৈকে পাইছে তেল বিৰিঙি উঠিছে এতিয়া মই ইয়াতে বেঙেনাটো দি দিম বেঙেনাটো দি মই অকণমান লাৰি দিম বেঙেনাটো অলপ ফ্ৰাই কৰাৰ পিছত মই এতিয়া মাছটো দি দিলোঁ আৰু মই এতিয়া গোটেইখিনি লৰাই দিম মই এতিয়া এইখিনি লৰাই দিলোঁ এয়া মোৰ ফ্ৰাই কৰা হৈ গ'ল এতিয়া মই ইয়াতে জোখ অনুযায়ী পানী দিম এয়া মই পানীটো বেছি নিদিওঁ অকণমান দিম লাৰি চাইছোঁ যদি অকণমান লগা যেন পায় মই দি দিম অকণমান পানী লাগিব মই ইয়াতে আৰু অকণমান পানী এড কৰিম এই জোলকণ থপথপীয়া টাইপৰ হ'ব এয়া দেখিবলৈকে পাইছে উতলি আহিছে আৰু লগতে মই এয়া মিহিকৈ কাটি থৈছোঁ মান ধনিয়া দি দিম যদি আপোনালোকৰ ওচৰত মান ধনিয়া নালাগে যি ধনিয়া থাকে সেইটোৱে দিব পাৰে মই মান ধনিয়া দিয়াৰ কাৰণে অলপ আগতীয়াকৈ দিলোঁ আৰু এইখিনি মই লৰাই দিম এয়া দেখিবলৈকে পাইছে আৰু 2-3 মিনিটমান উতলি অহাৰ পিছত মই এইটো বন্ধ কৰি দিম এয়া দেখিবলৈকে পাইছে জোলটো একদম থুপথুপীয়া হৈ গৈছে মই এইখিনি অৱস্থাতে মই গেছটো অফ কৰি দিম ইয়াতকৈ বেছি পনীয়া খায়ো ভাল নালাগিব সেয়েহে মাছ বেঙেনা আলু গোটেইখিনি দেখিবলৈকে পাইছে এয়া বেঙেনাও ধুনীয়াকৈ এটা এটা হৈ আছে মাছটো হৈ আছে এইটো অৱস্থাতে মই গেছটো অফ কৰি দিম আৰু গ্ৰেভিটো ধুনীয়া কালাৰ আহিছে এয়া মই এতিয়া অফ কৰি দিম যদি মোৰ এই সৰু মাছৰ ৰেচিপিটো ভাল লাগিছে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোক উৎসাহিত কৰিব